নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলোৱে ঘৰতে আছে। ময়ো ঘৰতে আছোঁ, কিন্তু আজি ভাবিলোঁ অকণমান ফুৰিবলৈ যাওঁ। অকলে নহয়, আপোনালোক সকলোকে লগতে লৈ। কিন্তু ক'লৈনো যাম সেয়া মই এতিয়াই নকওঁ। পিছে মোৰ দৃঢ় বিশ্বাস এই যাত্ৰা পথত আপুনি আপোনাৰ শৈশৱকালটোক নিশ্চয়কৈ ৰোমন্থন কৰিব পাৰিব। তেন্তে ব'লক যাত্ৰাৰ আৰম্ভণি কৰোঁ। ঔৰতলৰ পৰা প্ৰায় 150টা চিৰি বগাই আপুনি পাব নিউ বিল্ডিং। ৰ'ব, কনফিউজ নহ'ব, নামতহে নিউ বিল্ডিং। পিছে চন্দ্ৰপুৰ ACB কলনীৰ অল্ডেষ্ট কলনীটোৱে আমাৰ নিউ বিল্ডিং কলনী বুলি আপুনি ধৰি ল'ব পাৰে। আৰু একেকেইটা চিৰি বগাই যেতিয়া নিউ বিল্ডিং কলনী পায়হি, মন হীৰাদৈ টিলিঙা নহয়, এয়া হৈছে চম্পাপুৰী দাদা। আৰু লগে লগে লাগি গ'ল হোৱা দোৱা। কিছু সময়ৰ বাবে শান্ত হৈ পৰা নিউ বিল্ডিং কলনী পুনৰ হৈ পৰিল শান্ত। মাক দেউতাক আৰু ল'ৰা ছোৱালীৰ মাজত তুমুল ৰণ অতো 1 টকা আৰু 2 টকাৰ ৰণ। আৰে কিমাননো আৰু এটকীয়া গুলপীয়া চম্পাপুৰি খাবা? কেতিয়াবা 2 টকীয়া বগা চম্পাপুৰি খাবলৈও মন যায় দিয়াচোন। পিছে যুদ্ধৰ অন্তত যেতিয়া ল'ৰা ছোৱালীবোৰে হাতে হাতে 1 টকা আৰু 2 টকা লৈ বেপাৰীজনৰ পিছে পিছে দৌৰ মাৰে, তেতিয়াতো গম পাইছেই নহয় ৰণত জয়ী কোন হ'ল। মানে ভাত খাওঁতে, শুওঁতে, পঢ়োঁতে গালি অকণমান খাব লাগিব, কিন্তু তথাপিও টেবুলত যেতিয়া সেই চম্পাপুৰিৰ পেকেটটো পৰি থাকিব, তাৰ মজাই বেলেগ নহয়নে? পিছে তাৰ মাজতো 2-এজনে পৰাজয় বৰণ কৰিবলগীয়া হয়, কিন্তু কেছ নাই, প্লেন এহে কেঞ্চেল, প্লেন বিটো আছেই। প্লেন বি এতিয়া বেপাৰীজনৰ গাতে আঠা লগা দি লাগি যলৈকে তেওঁ যায় তলৈকে যাব আমাৰ বপুৰা কেইজনমান। আৰু তেওঁলোকৰ সেমেকা সেমেকি মুখবোৰ দেখি বেপাৰীজনেও আগবঢ়াই দিয়ে ফ্ৰীতে চম্পাপুৰি। বাছ, প্লেন বি ছাকচেছফুল। এতিয়াতো মজাই বেলেগ। এচেৰা বেপাৰীজনলৈহে বৰ বেয়া লাগে। ফ্ৰীতে চম্পাপুৰিও দিয়ে আৰু লগতে মাক বাপেকৰ গালি সপনিও ভেলু এডেড হিচাপে পাই যায়। ৰ'ব, এতিয়াই কাহিনী শেষ হোৱা নাই। এতিয়া সকলো ল'ৰা ছোৱালীয়ে একেলগে মিলি বেপাৰীজনক আগবঢ়াই থৈ আহিব এটা নতুন কলনীলৈ। লগতে ল'ব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি। আৰু তাতেই সমাপ্ত হয় চম্পাপুৰীৰ এই জাৰ্ণি। আৰু এনেকৈ আজি শেষ হ'ল মোৰ চম্পাপুৰীৰ কাহিনী। ৰ'ব, চম্পাপুৰি মানে বুজি পোৱা নাই নেকি? চানপাপৰি। কিয় জানো সৰুৰে পৰাই চম্পাপুৰি বুলি কৈ আহিলোঁ। আৰু কিছুমান শব্দ ভুলকৈ কৈ বেয়া নালাগে নহয়নে? পিছে এই কাহিনীটো আপোনাৰ কেনেকুৱা লাগিল মোক জনাব। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মিৰাজ প্ৰডাকশ্যন। তেন্তে আজিলৈ এই যাত্ৰা ইমানতেই সামৰিলোঁ। পুনৰবাৰ আপোনাৰ স্মৃতি জীপাল কৰি তুলিবলৈ মই আহিম এটা নতুন কাহিনীৰ সৈতে।